Hello everyone, welcome to Assamese Study Point. আমি আগৰ খণ্ডত এসিড ক্ষাৰক আৰু সূচকৰ বিষয়ে অধ্যয়ন কৰিলো। এই খণ্ডত আমি আলোচনা কৰিম এসিড আৰু ক্ষাৰকৰ গাঢ়তাৰ বিষয়ে, লগতে আমাৰ দৈনন্দিন জীৱনত pHৰ পৰিৱৰ্তনে কেনেদৰে প্ৰভাৱ পেলায় তাৰ বিষয়ে আলোচনা কৰিম। যদি আপুনি আগৰ ভিডিওটো চোৱা নাই তেনেহলে প্লেলিষ্টলৈ গৈ আগৰ ভিডিওটো চাই ল'ব। আহক তেনে ভিডিওটো আৰম্ভ কৰো। এসিড আৰু ক্ষাৰকৰ তীব্ৰতা। এসিড আৰু ক্ষাৰকৰ তীব্ৰতা জুখিবলৈ এবিধ স্কেল ব্যৱহাৰ কৰা হয় আৰু এই স্কেলক pH স্কেল বুলি কোৱা হয়। pH স্কেলত 0 পৰা 14 লৈ জুখিব পাৰি আৰু সৰলভাৱে pHক দ্ৰৱৰ আম্লিক বা ক্ষাৰকীয় চৰিত্ৰ সূচক এটা সংখ্যা বুলি গণ্য কৰিব পাৰি। pH স্কেলৰ মান 7 হলে দ্ৰৱ এটাক প্ৰখম বুলি কোৱা হয়। pHৰ মান 7তকৈ বেছি হলে দ্ৰৱটোক ক্ষাৰকীয় আৰু pHৰ মান 7তকৈ কম হলে দ্ৰৱটোক আম্লিক বুলি কোৱা হয়। দ্ৰৱ এটাৰ pHৰ মান 7 হলে দ্ৰৱটোক প্ৰখম বুলি কোৱা হয় আৰু pHৰ মান 7তকৈ বেছি হলে দ্ৰৱটোক ক্ষাৰকীয় বুলি কোৱা হয় আৰু 7তকৈ কম হলে দ্ৰৱটোক আম্লিক বুলি কোৱা হয়। ক্ষাৰকীয় দ্ৰৱত OH আয়নৰ গাঢ়তা বেছি আৰু আম্লিক দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি। বেছি হাইড্ৰোজেন আয়ন উৎপন্ন কৰা এসিডবোৰক তীব্ৰ এসিড আৰু কমকৈ হাইড্ৰোজেন আয়ন উৎপন্ন কৰা এসিডবোৰক মৃদু এসিড বুলি কোৱা হয়। আমি ইয়াৰ আগৰ খণ্ডত আলোচনা কৰিছিলো এসিড দুই প্ৰকাৰৰ, তীব্ৰ এসিড আৰু মৃদু এসিড। যিবোৰ এসিডে বেছিকৈ হাইড্ৰোজেন আয়ন উৎপন্ন কৰে তেনে এসিডক তীব্ৰ এসিড আৰু যিবোৰ এসিডে কমকৈ হাইড্ৰোজেন আয়ন উৎপন্ন কৰে তেনে এসিডক মৃদু এসিড বুলি কোৱা হয়। ঠিক একেদৰে বেছিকৈ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰা ক্ষাৰকক তীব্ৰ ক্ষাৰক আৰু কমকৈ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰা ক্ষাৰকক মৃদু ক্ষাৰক বুলি কোৱা হয়। হাইড্ৰনিয়াম আয়নৰ গাঢ়তা বেছি হলে pHৰ মান কম হয়, কিয়নো হাইড্ৰোজেন আয়ন আৰু পানীৰ অণু লগ লাগি হাইড্ৰনিয়াম আয়ন উৎপন্ন হয়। গতিকে কোনো এটা দ্ৰৱত হাইড্ৰনিয়াম আয়নৰ গাঢ়তা বেছি হলে ইয়াত হাইড্ৰোজেন আয়নৰ পৰিমাণ বাঢ়ে, গতিকে pHৰ মান কমে, অৰ্থাৎ pHৰ মান কমি যায়। এতিয়া আমি চাওঁ দৈনন্দিন জীৱনত pHৰ গুৰুত্ব। আমাৰ দৈনন্দিন জীৱনত pHৰ যথেষ্ট গুৰুত্ব আছে। আহক আমি চাই লওঁ প্ৰথমতে pHৰ গুৰুত্ব কি। আমাৰ শৰীৰে 7.0 পৰা 7.8 pHৰ পৰিসৰৰ ভিতৰত কাম কৰে। আমাৰ শৰীৰত pHৰ পৰিৱৰ্তনৰ পৰিসৰটো অতি কম হ'ব লাগিব। যদি ইয়াৰ পৰিৱৰ্তনৰ পৰিসৰটো বেছি হয় তেতিয়া আমাৰ শৰীৰত পেটৰ কিছুমান অসুখ হ'ব পাৰে। বৰষুণ পানীৰ pHৰ মান 5.6তকৈ কম হলে এচিড বৰষুণ হয়। এচিড বৰষুণ হ'বলৈ বৰষুণ পানীৰ pHৰ মান 5.6তকৈ কম হ'ব লাগিব আৰু এচিড বৰষুণে জলজ জীৱৰ অনিষ্ট সাধন কৰে। এচিড বৰষুণে নদ-নদী, সাগৰ, মহাসাগৰ আদি পানী আম্লিক কৰি তোলে, ফলত নদ-নদী, সাগৰ, মহাসাগৰ আদিত থকা জলজ জীৱসমূহ যথেষ্ট ক্ষতি হয়। আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিডে খাদ্য হজম কৰাত সহায় কৰে। কেতিয়াবা অজীৰ্ণ হলে পেটে অত্যাধিক এচিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেটৰ বিষ আৰু জ্বলা-পোৰা কৰে আৰু এই বেদনাৰ পৰা ৰক্ষা পাবলৈ মানুহে অম্লনাশক হিচাপে ক্ষাৰক ব্যৱহাৰ কৰা হয়। ইংলিছত এন্টাচিড বুলি কোৱা হয়। এন্টাচিড বা অম্লনাশক হিচাপে ক্ষাৰক ব্যৱহাৰ কৰা হয়। পেটত উৎপন্ন হোৱা অত্যাধিক এচিড আৰু অম্লনাশক হিচাপে ব্যৱহাৰ কৰা ক্ষাৰকে আমাৰ পেটত উৎপন্ন হোৱা অত্যাধিক এচিডক প্ৰশমিত কৰে আৰু আমাৰ পেটত হোৱা বিষ আৰু জ্বলা-পোৰাৰ পৰা আমি উপশম পাওঁ। মানুহৰ মুখমণ্ডলৰ pHৰ মান 5.5তকৈ কম হলে দন্তক্ষয় হয়। আমাৰ শৰীৰৰ আটাইতকৈ কঠিনতম উপাদানটোৰ নাম হ'ল এনামেল আৰু এই এনামেলেৰে আমাৰ দাঁত গঠিত। আমাৰ মুখত pHৰ মান 5.5তকৈ যদি কমি যায় তেতিয়া এই এনামেল অংশ ক্ষয় হ'বলৈ ধৰে আৰু ইয়াৰ ফলত আমাৰ দন্ত ক্ষয় হয়। আমি ইয়াৰ পৰা হাত সাৰিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে, কিয়নো টুথপেষ্টত ক্ষাৰক থাকে আৰু এই ক্ষাৰকে আমাৰ মুখমণ্ডলত উৎপন্ন হোৱা এচিডক প্ৰশমিত কৰে আৰু আমাৰ দন্ত ক্ষয়ৰ পৰা ৰক্ষা কৰে। আত্মৰক্ষাৰ বাবে কিছুমান জীৱই এচিড ব্যৱহাৰ কৰে, যেনে বৰল, মৌমাখি, আমলৈ, চুৰাটপাত এনেকুৱা কিছুমান জীৱ আছে যিবোৰ জীৱই আত্মৰক্ষাৰ বাবে এচিড ব্যৱহাৰ কৰি আহিছে। এতিয়া সাধাৰণতে প্ৰাকৃতিকভাৱে পোৱা কিছুমান এচিডৰ উদাহৰণ হ'ল ভিনেগাৰ। ভিনেগাৰত এচিটিক এচিড পোৱা যায়, কমলা টেঙাত চাইট্ৰিক এচিড পোৱা যায়, নেমু টেঙাত চাইট্ৰিক এচিড পোৱা যায়, তেতেলীত টাৰ্টাৰিক এচিড পোৱা যায়, দৈত লেক্টিক এচিড পোৱা যায়, বিলাহীত অক্সেলিক এচিড পোৱা যায়, পৰুৱাৰ হুম, বৰল আদিত মিথানয়িক এচিড পোৱা যায় আৰু চুৰাটপাতত মিথানয়িক এচিড পোৱা যায়। এতিয়া আমি আহিছো এচিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত হাইড্ৰোজেন আয়ন বা হাইড্ৰক্সাইড আয়নৰ গাঢ়তা হ্ৰাস পায়। পানীত এচিড বা ক্ষাৰক যোগ কৰা প্ৰক্ৰিয়াটো অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া।
এচিডত পানী যোগ কৰিব নালাগে, পানীতে লাহে লাহে এচিড যোগ কৰিব লাগে আৰু দ্ৰৱটো একেলেঠাৰি লৰাই থাকিব লাগে। যদি গাঢ় এচিডত পানী যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে। যেহেতু এচিডত পানী যোগ কৰা প্ৰক্ৰিয়াটো অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া, গতিকে অত্যাধিক তাপ উৎপন্নৰ বাবে কাঁচৰ পাত্ৰটো ভাঙিব পাৰে। গতিকে এচিডত আমি কেতিয়াও পানী যোগ কৰা উচিত নহয়, পানীতে লাহে লাহে এচিড যোগ কৰিব লাগে আৰু দ্ৰৱটো একেৰাহে লৰাই থাকিব লাগে। গতিকে আজিৰ খণ্ডটোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব। ইয়াৰ পিছৰ খণ্ডত আমি আলোচনা কৰিম লৱণৰ বিষয়ে আৰু আমাৰ দৈনন্দিন জীৱনত লৱণৰ প্ৰয়োগৰ বিষয়ে আমি আলোচনা কৰিম। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।